কৰোঁ আপোনালোক সকলো ভালেই আছে। মই মীনাক্ষী ৰাজবংশী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰত ৰেচিপি ভিডিঅ'ৰ পৰা আদি কৰি স্কিন কেয়াৰ টিপছৰ পৰা আদি কৰি এম্ব্ৰইডাৰী চিলাই ইত্যাদি সকলো দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। তাত যদি কিবা ভুল হয় ত্ৰুটি হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টোত মই এটা স্কিন কেয়াৰ টিপছ লগতে এটা ৰেচিপি লৈ আহিছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকে ঠাণ্ডা গৰম দুয়োটাতে ব্যৱহাৰ কৰিব পাৰিব আৰু স্কিন আৰু ছাল দুয়োটাতে ব্যৱহাৰ কৰিব পাৰিব। ব'লক তেতিয়াহ'লে মই লগাই চাওঁ আৰু আপোনালোকে তেতিয়ালৈকে মোৰ ৰেচিপি ভিডিঅ'টো চাওক। এল'ভেৰা স্কিনটো উজ্জ্বল কৰে, মিহি কৰে আৰু দাগবিহীন কৰি তোলে। মই আইচ কিউব কৰি লগাইছোঁ। আপোনালোকে হালধি, বেচন এইবিলাক মিহলাই কৰি লগাব পাৰে। চিলি চিকেন বনাবলৈ এয়া শুকান জলকীয়া, পিঁয়াজ, নহৰু, কেপচিকাম, কেঁচা জলকীয়া, এয়া মাংস, চিকেন, কৰ্ণফ্ল'ৰ, টমেট' চচ, চয়া চচ, ৰঙা হালধি মই ৰেডি কৰি লৈছোঁ। এতিয়া এইখিনি মই কেৰাহীত তেল দি বহাই দিম। পিঁয়াজ, জলকীয়া, আদা, নহৰুখিনি ভাজি ভালকৈ হৈ গৈছে। এতিয়া তাত মই হালধি 1 চামুচ দিম। তাৰপিছত এয়া হালধি 1 চামুচ দিওঁ, নিমখ 1 চামুচ দিছোঁ। তাৰপিছত টমেট' কেটচাপৰ এনেকুৱা যে পেকেট আছে, এনেকুৱা পেকেট আপুনি এপেকেট দিব পাৰে, নাইবা 1 চামুচ দিলেও হ'ব। চয়া চচ 1 চামুচ দিম। আৰু ইয়াত অকণমান কৰ্ণফ্ল'ৰ দি দিম। মাংসখিনি ভাজি হৈ গৈছে। এতিয়া তাত কেপচিকামখিনি দিম আৰু আধা পিচা কৰি থোৱা শুকান জলকীয়াখিনি দিম। এতিয়া অকণমান থুপথুপীয়া হ'লে নমাই থ'ম। 400 গ্ৰাম মাংস দিবৰ কাৰণে মই 1 চামুচ কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ, 2 চামুচ নিমখ দিছোঁ, হালধি 1 চামুচ দিছোঁ আৰু লগতে চয়া চচ আৰু টমেট' চচ 1 চামুচ দিছোঁ। নিমখ আৰু হালধি আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব পাৰে। এতিয়া ইয়াত মই এইটো গ্লাছেৰে ইমানখিনি পানী দিম। তাৰপিছত যেতিয়া অকণমান পানীটো নাইকিয়া হয় তেতিয়া অকণমান পিছতে মই বন্ধ কৰি থৈ দিম। এতিয়া জুইটো হাই ফ্লেমত দি অকণ উতলিব দিম। পানী হৈ অলপ থুপথুপীয়া হোৱাত চিলি চিকেনখিনি নমাই থ'লোঁ। আপোনালোকে এনেকৈ চিলি চিকেন বনাই চাব পাৰে আৰু মোক কেনেকুৱা হয় জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।